সকলোকে মোৰ ইউটিউব চেনেল foodloverTD আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বহুত দিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ভাবিলোঁ আজি যিহেতু বছৰটোৰ শেষৰটো দিন, সেইটো কাৰণে এইটো বছৰৰ কাৰণে লাষ্ট এটা ভিডিঅ' দিওঁ আপোনালোকৰ কাৰণে। আপোনালোকে মোৰ ভিডিঅ'বিলাক নতুন বছৰটোত ভাল ধৰণে সকলোৱে আদৰি ল'ব, সেইটো আশা থাকিল আপোনালোকৰ পৰা, যাতে মই মৰম পাওঁ আপোনালোকৰ আৰু আগবাঢ়ি যাব পাৰোঁ। সেয়ে আৰু তেনেকৈ ষ্টাৰ্ট কৰিলোঁ। ওপৰত আহিছোঁ ছাদত, মানে যিহেতু বহুত ঠাণ্ডা, আজি ৰ'দো ইমানকৈ নাই, হ'লেও অকণমানকৈ ওলাইছে আৰু এতিয়া ৰ'দ, তো সেইটো কাৰণে আহিলোঁ ওপৰত অকণমান ৰ'দ ল'বৰ কাৰণে। আপোনালোকক মই কেইটামান ধুনীয়া বস্তু দেখুৱাইছোঁ, ঠিক আছে। ইয়াতে ছাদত মানে আমাৰ আণ্টি, মানে মালিকনী আণ্টিয়ে কিবা কিবি ৰুইছে, সেইবিলাক দেখুৱাই আছোঁ। এয়া দেখিছে, এইবিলাক হৈছে এল'ভেৰাবিলাক ডাঙৰেই হ'ল আৰু পিছত এইপিনে বহুতকেইটা গোলাপ ফুলৰ গছ আছে। এইবিলাক আৰু ঢেৰ কিবা কিবি ফুল আছে, এইবিলাক মই ইমান নামবিলাক নাজানিম এতিয়া। এইবিলাক কিবা কিবি ৰুইছে আৰু এয়া দেখিছে, এইবিলাক তুলসী আছে, ইয়াতে তুলসী ৰুইছে আণ্টিয়ে। এইবিলাক ইয়াতে আছে ধনিয়া, আৰু ইয়াতে গেন্দা ফুলৰ পুলি কেইটামান হৈছে, আৰু এইটো কিহৰ পাত হয় মই গম নাপাওঁ দেই। আজিতো 31 ডিচেম্বৰ হয়। আজিতো চবেই চাগে খানা খাব একেলগ হয়। আমি আৰু আজি ৰুমতে খাব লাগিব, যিহেতু ঘৰত যাব পৰা নাই। আজি বছৰৰ শেষৰটো দিন, মনটো ভালো লাগি আছে, বেয়াও লাগি আছে। ভাল লাগি আছে মানে কি, নতুন বছৰ আহিব, নতুন দিন আৰম্ভ হ'ব, সেইটো কাৰণে ভাবি ভাল লাগি আছে। আৰু ঘৰত যাব নোৱাৰিলোঁ, সেইবিলাকৰ কাৰণে অকণমান বেয়া লাগি আছে। বাৰু যি হওক, আৰু লগতে বিহু আহি আছে। বিহুত চেষ্টা কৰিম ঘৰত চবৰে লগতে থাকিবৰ কাৰণে, যাবৰ কাৰণে। এইটো বিহু মোৰ খুব মানে প্ৰিয় আৰু, মানে যিহেতু মাঘ বিহু ন, তো ইয়াতে বহুত খোৱা বস্তু, মানে খোৱাৰে বিহু আৰু এইটো। বহুত পিঠা লাড়ু মানে আৰু ভোজ মানে তেনেকৈ হয় আৰু সেইটো কাৰণে মোৰ বহুত ফেভৰেট বিহু এইটো, মাঘ বিহুটো। সেয়ে আৰু বিহুত ঘৰত চবৰে লগতে একেলগে উৰুকা খাম বুলি, বিহু চেলিব্ৰেট কৰিম বুলি আশা কৰিলোঁ, যাতে যাব পাৰোঁ আৰু। সেয়ে এতিয়া হ'ল ৰ'দ চ'দ ইমান নাই, যাওঁ মই তলত, এনেও ঠাণ্ডা ইয়াতে, গতিকে তলত যাওঁ এতিয়া। গতিকে ব'লক। অকলে ৰুমত আছোঁ, ভালো নালাগে তেনেকৈ অকলে ভিডিঅ' বনাব। উপায় নাই, কি কৰিম না, নিজৰ কামটো নিজে কৰিলোঁ। আজি আপোনালোকে 31st কোনে কি খাম বুলি ভাবিছে? আজি চাগে মাছে মাংস পূৰা একদম ন খানা। তেতিয়াহ'লে মই এতিয়া ব্ৰেকফাষ্ট কৰোঁ।
ভাবিছোঁ গাখীৰকে খাওঁ, গাখীৰ মুড়ি তেনেকৈ শ্বৰ্টকাট খাই দিওঁ আৰু পেটটো ভৰিলে হয় নাই? আপোনালোকে এনেকৈ অকলে থাকিলে এনেকৈ মোৰ নিচিনা শ্বৰ্টকাট মাৰে নে বনাই খাই জনাবচোন। ব্ৰেকফাষ্ট ইয়াতে আৰু এটা বস্তু ল'ম মই। ইয়াতে ল'ম মই এয়া, দেখিছে অকণমান আছে আৰু ইয়াতে। এইটো হৈছে বুন্দিয়া, গাখীৰ মুড়িৰ লগত এনেকৈ বুন্দিয়া মিক্স কৰি খাই বিৰাট টেষ্টি লাগে। খাই চাবচোন, অকণমান আছে অকণমান। আমাৰ এখেত মানে মোৰ হাজবেণ্ডে খালে ইয়াৰ পৰা অকণমান মোৰ কাৰণে থৈ দিছে। সেইখিনি খাওঁ এতিয়া ইয়াৰ লগত মিক্স কৰি পেলাই। মোৰ খোৱা হৈ গ'ল। এতিয়া অকণমান কাম আছে মোৰ, মানে অকণমান কিবা পঢ়িব আছে, সেইখিনি কমপ্লিট কৰি লওঁ। লগ পাই আছোঁ অকণমান দেৰিকৈ আপোনালোকক। তো মই পঢ়ি মেলি গোটেইখিনি কাম কৰি আজৰি। এতিয়া যাম খাবৰ কাৰণে, বাহিৰত ওলাই যাম অকণমান। গতিকে ভিডিঅ'টো চাই থাকক। মই ৰেডি হৈ লওঁ এতিয়া। বেছি জাষ্ট একো নাই কৰা, অকল আইব্ৰ' পেঞ্চিলেৰে অকণমান এনেকৈ দিছোঁ, যিহেতু মোৰ আইব্ৰ'বিলাক পাতল হয় দেখিছে। আৰু অকণমান লাইনাৰ লগাইছোঁ, আৰু এইটো মেইন, এইটো অকণমান লগাওঁ লিপষ্টিক। তো মই ৰেডি হৈ গ'লোঁ। এয়া দেখিছে, এইটো জেকেট, এটা টি চাৰ্ট আৰু জিন্স, বাছ এইখিনি। গতিকে এতিয়া আমি গৈ থাকোঁ বলক। हाय गाइस, हाय गाइस, हाय गाइस। आपको उठा सकती हूँ? हाँ। सोना इधर आओ। वहाँ झाटिंग में चलते, झाटिंग में बहुत सुंदर है। भूख लगी है? 80 किलोमीटर। लाख से आसामीज में बोलो। 80 किलोमीटर क्या बोलो? जाटिंग। আসামিছত ভোক লাগি আছে না নাই? লাগিছে। एक तो है তাৰপিছত আজি স্কুল নাছিল? वो भी अच्छा, लेकिन उदारबंद के साइड में बहुत की सारे नासिल? जो चंदा सर नहीं आज के আছিল না? इसके चंदा আজি আজি अगर आ আজি जाती उदारबंद স্কুল के साइड में নাছিল। নাছিল। आज के कहीं पे स्कूल भी निकल के नाছিল। चले जाते। मतलब हमको ठीक है, नहीं पता नहीं रात तक गया সোনাক মই আসামি শিকাই আছোঁ। খানা আহি গ'ল, এতিয়া আমি খানা খাওঁ, ঠিক আছে? मेरे को नहीं
আহিলোঁ আমি মানে খাই লৈ আহিলোঁ খোৱাখিনি দেখুৱালোঁ আপোনালোকক কি সেইখিনি দেখুৱাই থাকিম এতিয়া সন্ধিয়া টাইমত অকণমান চাহ বনাবলৈ আহিলোঁ গতিকে চাহটো বনাই লওঁ খানাৰ যোগাৰ কৰি আছো মই এতিয়া ঠিকছে খাম আজি আমাৰ ৰন্ধা বঢ়া কৰি হৈ গ'ল এতিয়া খাব লৈছোঁ আৰু আচলতে কেইজনমান আলহী আহিছিলে তো সেইটো কাৰণে ভিডিঅ'টো তেনেকৈ কণ্টিনিউ কৰা নহ'লে এতিয়া খাবলৈ বহি আকৌ ষ্টাৰ্ট কৰিছোঁ গতিকে মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিম বুলি ভাবিছোঁ লগতে আপোনালোক সকলোকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে সকলোৰে বছৰটো ভাল হয় চবৰে যাতে মনৰ আশাবোৰ পূৰণ হয় সেইটোৱে কামনা কৰিলোঁ লগতে মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিলোঁ এগেইন হেপী নিউ ইয়েৰ টু অল থেংক ইউ